হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁ ভালে আছে। আজিৰ আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ জাহিদুল ইছলাম। আপোনালোকে গমেই পাইছে অসমৰ ছ'চিয়েল মিডিয়াত বৰ্তমান জাহিদুল ইছলামে বহুতে পইচা লৈ ফ্ৰড কৰিছে আদি নিউজ লৈ ভাইৰেল হৈ আছে। এইবাৰ ভণ্ড ইউটিউবাৰ জাহিদৰ প্ৰতাৰণাৰ বলি হৈছে এগৰাকী মহিলা। আনকি বীৰলাচি থানাৰ ফালৰ পৰাও এই ক্ষেত্ৰত জাহিদুল ইছলামক সকিয়নি দিছে। জাহিদ এজন ফাল্টু ল'ৰা, জাহিদ গাদ্দাৰী, জাহিদ একদম ননচেন্স এজন ল'ৰা। কথা স্পষ্ট আৰু তোমাক কৈছো, তুমি এনেকুৱা কামৰ পৰা বিৰত থাকক, নহলে কিন্তু আমি গৈ ঘৰৰ পৰা। বৰপেটা পুলিচ থানাৰ ফালৰ পৰাও এজনে এনকাউণ্টাৰ কৰাত বুকি দিছে। তেওঁলোকে মোক এনকাউণ্টাৰ কৰা, আনকি গুলি কৰি মাৰাৰ ধমকি দিছে। এই সকলোবোৰ ভাবুকি পোৱাৰ পিছত জাহিদুল ইছলামে কি পদক্ষেপ ল'ব সেই বিষয়ে কি ক'লে আপোনালোকক দেখাব ওলাইছোঁ। লগতে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। ফ্ৰম আছাম ইউটিউব চেনেলৰ গৰাকী অৰ্থাৎ জাহিদুল ভাইয়ে সঁচাকৈ ফ্ৰড নে তেওঁক ফচুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেওঁলোকে দুইজনে মোক ধমকি দিয়াৰ পিছতে অপেনলি যেতিয়া সাংবাদিকৰ সন্মুখত আহি ধমকি দিছিলে, আৰু তেওঁ নিজকে কি বুলি ভাবে মই নাজানো, তেওঁৰ লগত মোৰ কোনো ধৰণৰ কথা হোৱা নাই বা তেওঁক মই চিনিও নাপাওঁ। যি দুয়োগৰাকী, এজনৰ নাম ৰমেশ তালুকদাৰ আৰু আনগৰাকী দাদাই নিজকে কি বুলি পৰিচয় দিছে মই চিনি নাপাওঁ। সেই দুয়োগৰাকীয়ে মোক ধমকি দিছে আৰু তাৰ পিছৰে পৰা মোক এনকাউণ্টাৰ কৰা বা মোক গুলি কৰি মাৰাৰ ধমকি আহি আছে মোৰ মোবাইল ফোনত। আপোনালোকক স্ক্ৰীন ৰেকৰ্ড দেখুৱাই দিছো। আৰু এতিয়া মই প্ৰশাসনৰ কাষ চাকিম আৰু প্ৰশাসনৰ ওচৰত গৈ পিনে তেওঁলোকৰ নামত এজাহাৰ দাখিল কৰিম। আৰু ইয়াতে যি এডভকেটৰ ফটো দিছে, আপোনালোকে হয়তো চাইছে যে এয়া কিন্তু এডভকেট নহয়, এয়া হৈছে, ইয়াৰ নাম হৈছে আজিজুল। মই কণ্টেক্ট কৰিছিলো, মই বহুত ইনভেষ্টিগেশ্যন কৰি পিনে কৰিছিলো, তেওঁক ফোন কৰিছিলো আৰু তেখেতে কৈছে যে মোৰ ফটো ইউজ কৰি এইগৰাকী আপোনাক ধমকি দি আছে। তেখেতেও তেওঁৰ নামত FIR জাৰি কৰিব আৰু তাৰ লগতে অসমৰ বীৰ লাচিত সেনা যি দল আছিল, সংগঠন আছিল, তেওঁলোকৰ লগত মই কথা পাতিছো। কামৰূপৰ আৰু তথা গুৱাহাটীৰ যি বীৰ লাচিত সেনা সংগঠনৰ দাদা আছে, তেখেত দুইগৰাকীৰ লগত মই মুখ্য দুইগৰাকীৰ লগত কথা পাতিছো আৰু তেওঁলোকে কৈছে স্পষ্টভাৱে যে আমাৰ বীৰ লাচিত সেনা সংগঠনৰ কোনো ল'ৰাই আপোনাক এনেকে ধমকি নিদিয়ে।